পাৰুলৰ ঘৰৰ বিয়ালৈ ওলাইছোঁ। আমাৰ লগত মিনি ল'ৰা অনুপমো ওলাইছে। আমি প্ৰথমতে বৈৰাগী থানত সোমাই গ'লোঁ, তাৰপিছতে ডিব্ৰুগড় জগন্নাথ মন্দিৰত সোমালোঁ। ধুনীকো আমি হোষ্টেলৰ পৰা উলিয়াই লৈ গৈছোঁ, তাইও বৰ আশা কৰি আছে বিয়াখনলৈ। তাৰপিছত এতিয়া আমি পূজা পৰ্বণ কৰাৰ পাছত এতিয়া আমি লাহেকৈ বিয়া ঘৰ পামগৈ। অলপ সোনকালেই গৈছিলোঁ মন্দিৰত সোমাম বুলি। তাৰপিছত এতিয়া বিয়া ঘৰত পাৰুলৰ লগতো একেলগে দুইজনীয়ে বহি ফটো একপি মাৰিলোঁ। তাৰপিছতে আমি জা জলপান খালোঁ। জলপান খাই মেলি আমি সোনকালেই গ'লোঁ। অলপমান ইফালে সিফালে ঘূৰি পকি চালোঁ। তাৰপিছতে এয়া ফটো চটো মাৰি মেলি এতিয়া আমি দূৰণিবতীয়া যেতিয়া সোনকালে ঘূৰিবও লাগিব। দৰা কইনা এয়া দৰাৰ আইতাক ফটো একপি মাৰিলোঁ। মাহীদেউক বহুত দিন লগ পোৱা নাই, স্বাস্থ্য ভালেই আছে। তাৰপিছত খোৱা বোৱা কৰি আমাৰ উভতিবই হৈছে। লাহেকৈ উভতিম আৰু।